ভাৰতীয় জনতা যুৱ মৰ্চা চামগুৰি মণ্ডলৰ ব্যৱস্থাপনাত আগন্তুক উপনিৰ্বাচন উপলক্ষে চামগুৰি সমষ্টিত আপোনালোকে ইতিমধ্যে গম পাইছে অসমৰ 5টা সমষ্টিত উপনিৰ্বাচন হ'বলৈ গৈ আছে। তাৰ ভিতৰত আমাৰ চামগুৰি সমষ্টিটো উপনিৰ্বাচন হ'ব। আগন্তুক ছেপ্টেম্বৰ মাহত আমাৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। যিহেতু পোনপ্ৰথমবাৰৰ বাবে আমাৰ চামগুৰি সমষ্টিৰ ৰাইজে উপনিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিব আৰু সেয়েহে ভাৰতীয় জনতা যুৱ মৰ্চা চামগুৰি মণ্ডলৰ উদ্যোগত আচলতে চামগুৰিবাসী ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি এক বিশাল চাইকেল ৰেলী আয়োজন কৰিছিলে। চামগুৰি মণ্ডল যুৱ মৰ্চাৰ ব্যৱস্থাপনাত আজি এই চাইকেল ৰেলী আয়োজন কৰা হৈছিলে। চামগুৰিৰ মণ্ডলৰ অন্তৰ্গত প্ৰায় 300টাধিক যুৱ মৰ্চাৰ সদস্যই ইয়াত অংশগ্ৰহণ কৰিছিল আৰু এই চাইকেল ৰেলী আচলতে কোনমাৰী পঞ্চায়তৰ চুনেবালিৰ পৰা আৰম্ভ কৰি বৌবজাৰ হৈ চকীটোপৰ পৰা আমি ৰঙাগড়া এই চাৰিআলি অঞ্চলত আমি ইয়াত সমবেত হৈছোঁ আৰু ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিক চামগুৰি সমষ্টিত অধিক শক্তিশালী কৰি তুলিবৰ বাবে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকল আমি একত্ৰিত হৈ এক সভাত মিলিত হৈছিলোঁ। আমাৰ উদ্দেশ্য আৰু লক্ষ্য এটাই, আগন্তুক উপনিৰ্বাচনত আমি চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ নেতৃত্বত চলি থকা কংগ্ৰেছক চিৰবিদায় দি যাতে ভাৰতীয় জনতা পাৰ্টিক ইয়াত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে আমাৰ লক্ষ্য আমি আগত লৈ আজি যুৱ মৰ্চাৰ ব্যৱস্থাপনাত এই চাইকেল ৰেলীৰ আয়োজন কৰা হৈছিল। আমি 100% নিশ্চিত যে চামগুৰি সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা তথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে যেনেদৰে অপ্ৰাণ চেষ্টাৰে আগন্তুক উপনিৰ্বাচনক লক্ষ্য কৰি দলৰ কাৰ্যত ব্ৰতী হৈছিলে, আমি 100% নিশ্চিত যে আগন্তুক উপনিৰ্বাচনত আমি চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছক উৎখাত কৰি ভাৰতীয় জনতা পাৰ্টিক ইয়াত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।